কৰোনাই ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে বঙাইগাঁও জিলাত। যোৱা 3 দিনত আক্ৰান্তৰ সংখ্যা ভয়ানক ৰূপত বৃদ্ধি পাবলৈ ধৰিছে। প্ৰশাসনৰ কঠোৰ নিষেধাজ্ঞাৰ পিছতো জিলাখনৰ অভয়াপুৰীত সামাজিক দূৰত্ব অবিহনে চলি আছে টেম্পুসমূহ। বঙাইগাঁৱত দুজনকৈ অটো চালকৰ COVID-19 ধৰা পৰাৰ পিছতে জিলা প্ৰশাসনে 4 জুলাইৰ পৰা 5 দিনলৈ নিষেধাজ্ঞা জাৰি কৰিছিল, যদিও তাক অমান্য কৰি চলিছে অটোসমূহে, যাৰ ফলত প্ৰশাসনে কঠোৰ নহ'লে আৰু ভয়াৱহ হোৱাৰ আশংকা কৰিছে স্থানীয় ৰাইজে। অভয়াপুৰীৰ পৰা ব্যুৰ' ৰিপৰ্ট, নেশ্যন টক্স 24।